Hello from Kilonja Biryani. So আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ এটো একচুয়ালি সানডে স্পেশাল থালিৰ ভিডিঅ' হয় যোৱাকালি ইমান গৰম আছিলে সো ভাত খাই উঠি আৰু ভিডিঅ' এডিট কৰিবলৈ মোৰ ধৈৰ্য নহল সো আজি ভিডিঅ'টো দিছোঁ সো চাই যাওক ভিডিঅ'টো গোটেইখিনি বস্তু ধুনীয়াকৈ দেখুৱা আছে সো আমাৰ সানডে স্পেশাল থালিখনত দুটা মেইন ডিশ আছিলে লোকেল চিকেন উইথ হুকান বগৰী আৰু কঁঠাল গুটি আৰু পৰ্ক উইথ তিল আৰু পালেং সো ইয়াত প্ৰথমতে আমি লোকেল চিকেনৰ ডিশটো দেখুৱাইছোঁ গোটেইখিনি ৰেচিপি দিয়া আছে কঁঠাল গুটিকেইটা মেইনলি আমি শুকুৱাই লৈছোঁ শুকুৱাই পিনে হাফকৈ কাটি পিনে তাত দি দিছোঁ আৰু শুকান বগৰী লৈছোঁ যিটো পিচি দিয়া হৈছে গোটেইটো প্ৰথমতে দেখুৱা হৈছে আৰু বনোৱাৰ পিছত এটলিষ্ট 15 to 20 মিনিটছ কেৰাহীত ৰাখিব তাৰ পিছতহে সাৰ্ভ কৰিব তাত ধনিয়া পাত অকমানো দি দিব ইয়াৰ পিছত আমি দেখাইছোঁ গাহৰি ৰেচিপিটো ইয়াত তিলৰ লগত যেটো বনোৱা হৈছে তিলটো প্ৰথমতে আমি ভাজি লৈছোঁ শুকানকে তাৰ পিছত মিক্সিত পিচি দিছোঁ আৰু পালেংটো আপোনালোকে বইল কৰিব তাত নিমখ অকমান দি তাৰপিছত পানীখিনি টুকি হেতু পিচি দিব সো গোটেইখিনি ইয়াত দেখুৱা হৈছে ইয়াত গাহৰি দিয়া হৈছে আমি 700 গ্ৰাম গাহৰি লৈছোঁ আৰু একেবাৰে লো সিমাৰত গোটেইখিনি বস্তু বনোৱা হৈছে আৰু পৰ্কটো সিজি যোৱাৰ পিছত একেবাৰে লাষ্টত কেঁচা তেল অকমান দি দিব কেঁচা তেলটো বহুতখিনি এনহান্স কৰি দিয়ে ৰেচিপিটো আৰু খাবলৈ বিৰাট ভাল লাগে সো জনাব কেনেকুৱা পালে আৰু মৰম দি যাব থ্যাংক ইউ